গাইজ মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত ইমানখিনি মৰম দিব বুলি ভবাই নাছিলোঁ। আৰু আজি আহিছোঁ অংকিতাহঁতৰ ঘৰত, আৰু আহি পোৱাৰ লগে লগে আমাক এয়া অংকিতাই চাহ দিলে। মানে আমি একেলগেই আছিলোঁ আৰু তাৰ লগত। আৰু ইফালে দেখিছেনে ভাৰ্জিতাই ক'ত উঠি ল'লে। তাৰপিছত আমি গ'লোঁ ফিগুহঁতৰ ঘৰত, যিহেতু অংকিতা আৰু ফিগুৰ ঘৰ বেছি দূৰ নহয়। আচলতে আমি যাম তাত ফুল আনিবলৈ। এয়া আহি পাই দেখিলোঁ ফিগুহঁতৰ ৰাস্তাটো অকণমান বেয়া হৈছে, যিহেতু একেদিন বৰষুণ আহি আছিল ন। আৰু এয়া ফিগুৰ চাওকচোন আমাক নিব আহিছে, কিন্তু অলপ লাজো কৰিছে। আৰু এয়া মোক ফুলত ঠানি কাটি দিলে, গোলাপ ফুলত ঠানি নিব আহিছিলোঁ। আৰু অংকিতা সিহঁতৰ এয়া চিগুক অকণমান মৰম কৰিলে, তাই আহিলে মানে ভাল পায় সিহঁক। আৰু এয়া এতিয়া যাবলৈ ওলালোঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, কেনেকুৱা লাগিল জনাব। এইফালে মোক অংকিতাই ফুলখিনিও ভৰাই দিলে। তো বাই বাই।